সকলোকে ধন্যবাদ জনাইছোঁ। এক বিশেষ সূত্ৰে পংখিদি যোৱাকালি আমি এক সফল অভিযান কৰিবলৈ সফল হওঁ আৰু সেই অভিযানত ইনামুল হক নামৰ ব্যক্তি এগৰাকীৰ পৰা হস্তনিৰ্মিত এটা ৰিভলভাৰ আৰু তাৰ লগতে 5 যায় সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। আৰু এই ইনামুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি যোৱা ৰাতিয়ে কলগাছিয়াৰ পৰা ৰহিম আলী আৰু কিসমত আলী নামৰ দুগৰাকী ব্যক্তিক পৰাস্ত কৰিবলৈ সক্ষম হওঁ। আৰু এতিয়া গোটেই ঘটনাটো আমি অনুসন্ধান কৰি আছোঁ। বেচিকেলি তেওঁলোকে ডকাইত জাতীয় এনেকুৱা ঘটনাত মানে জড়িত হোৱা যেন অনুভৱ হয় আৰু সেই সংক্ৰান্তে তেওঁলোকে তেনেকুৱাকৈ মানে হেৰি কৰিছিলে আৰু আমি আমাৰ বিশেষ সূত্ৰে খবৰ পাই তেওঁলোকক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। ঠিক তেনেকুৱাকৈ আমি তেনেকুৱা একো পোৱা নাই যদিও আমি আমাৰ অনুসন্ধান অব্যাহত ৰাখিছোঁ। অদূৰ ভৱিষ্যতে আমি তেওঁলোকৰ পৰা অধিক তেনেকুৱা কিবা খবৰ পাব পাৰোঁ নেকি বা তেনেকুৱা আকৌ কিবা হেৰি কৰিব পাৰোঁ নেকি, আমি আমাৰ অনুসন্ধান তীব্ৰতৰ কৰি তুলিছোঁ। ইয়াৰ লগত এতিয়ালৈকে তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত এই 3জনকে আমি হেৰি কৰিছোঁ। ইনামুলৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰহিম আৰু কিসমত আলীক আমি অলৰেডি গ্ৰেপ্তাৰ কৰিছোঁৱে আৰু তেনেকুৱা যদি সম্ভাৱ্য ইনামুলৰ ঘৰ দেৱন্দিয়া কলগাছিয়া আণ্ডাৰ কলগাছিয়া পিএছ বৰপেটা ডিষ্ট্ৰিক্ট। গোটেইকেইজনে বৰপেটা ডিষ্ট্ৰিক্টৰ কলগাছিয়া পিএছৰ আণ্ডাৰতে গোটেইকেইজন। আমি তেওঁলোকক ইনামুলক আমি গ্ৰেপ্তাৰ কৰিছোঁ কীৰ্তনপাৰা ছাইডৰ পৰা আহি পেলাই আমাৰ ডুমুৰীয়া পাৰ্টটোত আমি তেখেতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হওঁ। এই অভিযানটোত আমাৰ বিশেষকৈ মই আমাৰ OC অভয়পুৰী বীৰেন্দ্ৰ বসুমতাৰী সমন্বিতে আমাৰ এটা বৃহৎ টীম আছিলে আৰু এই টীমটোৰ দ্বাৰাই আমি এই সফল অভিযান কৰিবলৈ ধন্যবাদ।